হে এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো সুস্থ হৈ আছে। আৰু আজি মই আছোঁ পাণবজাৰৰ আগত যিটো DC বাংলো আছিলে, এতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ কৰি দিলে, তাত আছোঁ। ইয়াত 100 টকা টিকট লয় আৰু অহাৰ লগে লগে চেকিং কৰে। চিপছ পাণ পেকেট জাতীয় বস্তু আনিব নোৱাৰে। আৰু ইয়াতনো কি আছে সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো একেবাৰে চাই থাকক। আৰু এইখিনি হৈছে হেৰিটেজ চেণ্টাৰৰ বাহিৰ ভাগ। এতিয়া আমি ভিতৰলৈ সোমাই যাম। আৰু ভিতৰত সোমাই দেখিছোঁ চাৰিওফালে গছ-গছনি, পৰিৱেশটো দেখিয়ে ভাল লাগি গৈছে। ইয়াতনো কি আছে সকলোখিনি এই ফলককেইখনত লিখাই আছে, যেনেকৈ মাজুলী কৰ্ণাৰ, দ্য আৰ্ট গাৰ্ডেন, এনেকুৱা সকলোখিনি ধুনীয়াকৈ ইয়াত লিখি থোৱা আছে। আৰু আমাৰ সমাজ ব্যৱস্থাৰ লগত জড়িত প্ৰতিমূৰ্তিসমূহ ইয়াত বনাই থোৱা হৈছে। আৰু সেইখন হৈছে ষ্টাৰবাক্স কফি, তাত কফি খাব পাৰে। ইয়াৰ পৰা গোটেই ব্ৰহ্মপুত্ৰ নদীটো দেখিবলৈ পোৱা যায়। ধুনীয়া বতাহ আহি থাকে, আৰামছে অলপ টাইম বহি ইয়াত কটাব পাৰে। আৰু সেয়া হৈছে উমানন্দ। ইয়াত বহিবৰ কাৰণে এনেকৈ বেতৰ চকীসমূহ থৈ দিয়া হৈছে, এনেকৈ বহি অলপ টাইম কটাব পাৰে। এইফালে কঁঠাল লাগি আছে, পকিলে খাব পৰা হ'ব, ধুনীয়াকৈ লাগি আছে। আৰু এইটো হৈছে ছাউণ্ড বক্স। ইয়াত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা তেখেতসকলৰ গান বাজি থাকে ইয়াত। এনেকৈ সৰু সৰু কেইটামান ঘৰ বনোৱাই আছে, ইয়াত সৰু বাচ্চাসকলে খেলিব পাৰে। এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু ভিতৰতনো কি আছে আহকচোন চাওঁ। ভিতৰত সোমাই মোৰ এই ছবিকেইখন চকুত পৰিল আৰু ধুনীয়াকৈ পেইণ্টিংসমূহ কৰি এনেকৈ সজাই থৈ দিছে।
ওপৰত এনেকৈ খালৈ জাকৈ বৈঠা এইসমূহ সঁজুলিৰে ধুনীয়াকৈ সজাই থৈ দিছে। ওপৰত এখন নাও বনাইছে আৰু তাত লাইটসমূহ লগাই দিছে। মেখেলা চাদৰৰ ফুলবোৰ এনেকৈ সাঁচি ৰখা হৈছে। বহু পুৰণি কেমেৰাসমূহ ইয়াত ৰখা হৈছে আৰু কেমেৰাসমূহৰ বিষয়ে ইয়াত ধুনীয়াকৈ উল্লেখ কৰাই আছে। ইয়াত এটা লাইব্ৰেৰী ৰুম ৰখা হৈছে, ধুনীয়াকৈ বহি কিতাপ পঢ়িব পাৰে। আমি এতিয়া ওপৰলৈ আহিছোঁ আৰু ওপৰত অসমীয়া লোক সংস্কৃতিৰ লগত জড়িত যিসমূহ বাদ্যযন্ত্ৰ আছে ইয়াত সংৰক্ষণ কৰা হৈছে। আমি এতিয়া ঘৰত গৈ আছোঁ। আপোনালোকে টিকটটো ৰাখি থৈ দিব। যোৱাৰ সময়ত টিকটটো আৰু দেখাব লগা হয়, সেইকাৰণে টিকটটো ৰাখি থৈ দিব ভালকৈ। যদিহে মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।